মাটিৰ কাগজতো কেতিয়াবা ধৰি লওক মাকৰ ঘৰত মাটিৰ কাগজত নাম আছিলে, তেনেকুৱা ধৰণৰ এতিয়া যদি নতুন নাম ক্ৰিয়েট কৰিলে আকৌ আপোনাৰ সেই মাটিৰ কাগজত সলনি কৰিবলগীয়া হয়, বা লিগেল কিছুমান ডকুমেণ্টছতো আপোনালোকৰ নামটো সলনি কৰিব দিব লগা হ'ব পাৰে। কাৰণ আপুনি হাজবেণ্ডৰ ঘৰত অহাৰ পিছত এটা নতুন নাম টাইটেল যদি আপুনি লৈ লয়, তেতিয়াহ'লে সেই নতুন নামৰ সলনিটোতে আপোনাৰ কোনো ডকুমেণ্ট নাথাকে, আকৌ আপুনি নতুনকৈ বনাবলগীয়া হয়। আধাৰ কাৰ্ড চেঞ্জ কৰিবলগীয়া হ'ব পাৰে, পান কাৰ্ড চেঞ্জ কৰিবলগীয়া হ'ব পাৰে, গোটেই আপুনি আকৌ নতুনকৈ আপুনি ডকুমেণ্টছটো আপুনি ক্ৰিয়েট কৰিবলগীয়া হ'ব পাৰে। বাট ছাৰ্ভিচ অৰিয়েণ্টেড যিখিনি আপোনাৰ ৱাইফ আছে বা তেনেকুৱা মহিলাসকলৰ যিখিনি যদি চেঞ্জ কৰি পেলায়, তেতিয়াহ'লে তেওঁলোকৰ ছাৰ্ভিচ বুকতো নামটো বেলেগ হৈ যাব, আকৌ আপোনাৰ ডকুমেণ্টছতো নামটো বেলেগ হৈ যাব। আৰু বৰ্তমান যদি তেওঁ নাম লিখি আছে ভোটাৰ আই ডি কাৰ্ডত, যদি বিয়াৰ পিছত ভোটাৰ আই ডি কাৰ্ডত নামটো উঠাই দিলে, ভোটাৰত নামটো উঠালে, তেতিয়াহ'লে এটা নতুন নাম যদি হাজবেণ্ডৰ নাম লগাই কিনে যদি সৃষ্টি কৰে, তেতিয়াহ'লে আপোনাৰ সেই গোটেইখিনি নামটো ডিফাৰেণ্ট এটা আহি যায়। তাৰপিছত আপোনাৰ আকৌ প্ৰত্যেকটো ক্ষেত্ৰতে এফিডেভিট গাঁঠি দি থাকিবলগীয়া হয়। গতিকে তেনেকুৱা ক্ষেত্ৰত ইমান জটিলতাৰ প্ৰয়োজনো নাই আৰু নকৰাই ভাল। তেতিয়াহ'লে আপোনাৰ ধৰি লওক যিটো মাকৰ ঘৰৰ টাইটেল আছিলে, সেই টাইটেলটো ল'লেও একো অসুবিধা নাই। তাৰোপৰি আপোনাৰ ধৰি লওক ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি ল'ৰা ছোৱালী বাৰ্থ চাৰ্টিফিকেটত কিছুমানে প্ৰশ্ন কৰে যে ল'ৰা ছোৱালী বাৰ্থ চাৰ্টিফিকেটৰ ৱাইফৰ নামটো বা মাকৰ নামটো কি মাকৰ টাইটেলটো কি থাকিব। ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেনেকুৱা যদি চাৰ্টিফিকেটৰ বা বাৰ্থ চাৰ্টিফিকেটৰ ক্ষেত্ৰত যদি প্ৰব্লেম হয়, তেতিয়াহ'লে ল'ৰা ছোৱালীৰ যিটো আপোনাৰ চাৰনেম, তেওঁতো দেউতাকৰ চাৰনেমটো আহিব, আৰু মাকৰ নামটো সেই আগৰ নামটো থাকিব দিলেই হ'ল। তাতে কোনো ধৰণৰ টাইটেল বা আপোনাৰ চাৰনেমটো চেঞ্জ নকৰিলেই হ'ল। তেওঁৰ মাকৰ নামটো যি আছিলে বিয়াৰ আগতে, সেই নামটো ৰাখিলেই হ'ল। তেতিয়াহ'লে কোনো ধৰণৰ জটিলতাৰ সৃষ্টি নহয়। যাতে সকলো জেগাতে এটাই নাম থাকে। আপোনাৰ ভোটাৰ আই ডিত এটা নাম, আপোনাৰ ধৰি লওক চাৰ্টিফিকেটত ল'ৰা ছোৱালী বাৰ্থ চাৰ্টিফিকেটত যদি এটা নাম বেলেগ নাম, তেনেকুৱা ধৰণৰ যদি খেলি মেলিবিলাকৰ সৃষ্টি নিজে যদি সৃষ্টি কৰি লয়, পাছত হ'লে তেতিয়াহে প্ৰব্লেম হয়। কাৰণ নামৰ মিছমেচ ষ্টাৰ্ট হৈ যায়, আৰু আপোনাৰ ধৰি লওক পাছত সেইবিলাক আকৌ শুধৰণি কৰোঁতে আকৌ এটা এক্সট্ৰা খৰচ আপোনালোকে বহন কৰিবলগীয়া হ'ব পাৰে। তো গতিকে এটা নামে ৰখা ভাল। আৰু ধৰি লওক এটা নাম ৰাখিলে তেতিয়াহ'লে কোনো প্ৰব্লেমো নহয়, আৰু আপোনাৰ ধৰি লওক ডুৱেল আইডেণ্টিটিও সৃষ্টি নহয়। যদি বিয়াৰ আগতে এটা নাম আছিল, বিয়াৰ পিছত এটা নাম ৰাখিছে, আপোনাৰ আকৌ বাচ্ছাৰ ডকুমেণ্টছত বেলেগ নাম ৰাখিছে, তেতিয়াহ'লে আপোনাৰ ধৰি লওক এই আইডেণ্টিটিৰ ক্ষেত্ৰত ডিফাৰেণ্ট আহি যায়। তাৰোপৰি ভোটাৰ আই ডিত আপুনি বেলেগ নাম ৰাখিছে, নিজৰ চাৰ্টিফিকেটত বেলেগ নাম আছে, আকৌ ভোটাৰ আই ডি ভোটৰ নাম বিয়াৰ পিছত ভোটৰ নাম উঠাওঁতে গিৰিয়েকৰ ঘৰত তাতে আকৌ বেলেগ নাম ৰাখিলে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। তো গতিকে এক কথাত ক'ব গ'লে বিয়াৰ পিছত চাৰনেমটো যদি চেঞ্জ নকৰাটোৱে ভাল। আৰু যদি কৰে, সেইটো আপোনালোকৰ নিজস্ব কথা। তাৰপিছত এই প্ৰত্যেকটো ক্ষেত্ৰতে এফিডেভিটৰ আপোনাৰ দৰকাৰ হ'ব পাৰে, দুটা নামৰ সলনি একে নাম হয় বুলি। গতিকে এতিয়া বিশেষকৈ জটিলতাৰ সৃষ্টি নকৰাই ভাল। ধন্যবাদ।